স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া খাদ্যলৈ। আজি মই বনাব লৈছোঁ গাহৰি মাংস। এয়া মই গাহৰি মাংসখিনি ধুনীয়াকৈ ধুই কৰি লৈছোঁ। গাহৰি মাংস মই খুব সাধাৰণকৈ বনাম। এইটো খুব সহজ পদ্ধতি হয়। ইয়াত মই কোনো বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। আহকচোন মোক কি লাগে এবাৰ চাই লওঁ। এয়া মই লৈছোঁ কেঁচা জলকীয়া ৬-৭টামান কাটি আৰু 2টা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ, আৰু এইফালে মই অলপ আদা নহৰু থেতেলিয়াই লৈছোঁ। তাৰ বাদে মই একো বিশেষ মছলা লোৱা নাই। তাৰ পাছত মই এয়া লৈছোঁ এইফালে সৰু সৰুকৈ এয়া মই 4-5টামান আলু কাটি লৈছোঁ, আৰু লগতে এয়া মই লৈছোঁ কণ বিলাহী। কণ বিলাহীখিনি মই পাছত গুটিখিনি এৰুৱাই ল'ম। আহকচোন মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব নাপাহৰিব। এইফালে মই কেৰাহী এখন উঠাই দিলোঁ। ইয়াত তেল লৈ লৈছোঁ। তেলখিনি গৰম হ'বলৈ মই দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে অকণমান বেছিকৈ দিব পাৰে, কিন্তু মই তেল কমাই লৈছোঁ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি ইতিমধ্যে গৰম হৈ গৈছে। ইয়াতে মই কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। এইখিনি পিঁয়াজ আৰু জলকীয়াখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। বেছি ৰঙচুৱা নকৰোঁ, অলপ কৰিম। আৰু ইয়াতে মই এতিয়া আদা নহৰু অকণ দি দিছোঁ থেতেলিয়াই লোৱা। আপোনালোকে নিশ্চয় দেখিছে মই ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে। মছলাৰ গোন্ধটো আহি গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনি এতিয়া ভালদৰে লৰাই ল'ম। তাৰ পাছতে লৰাই লোৱাৰ পাছতে এয়া হালধি জোখ অনুপাতে মই দি লৈছোঁ। এচামুচ আৰু অকণমান দিছোঁ, যিহেতু মই বিলাহী ব্যৱহাৰ কৰিম। বিলাহী দিলে মানে অকণমান হালধিকণ বেছি দিব লাগে, নহ'লে পিছত বগান কালাৰটো নাইকিয়া হৈ যাব। আৰু এয়া মই এচামুচ নিমখ দি দিছোঁ। নিমখটো আপোনালোকে জোখ অনুপাতে দি ল'ব, নিজৰ যিমানটো খায়। কোনোবাই বেছি খায়, কোনোবাই একেবাৰে কমাই খায়। মই জোখতে দি লৈছোঁ। তাৰপিছত এতিয়া মই মাংসখিনি লৰাই কৰি ঢাকি দিম। মাজে মাজে ঢাকোনখনতে লৰাই থাকিব, নহ'লে তলত ধৰি যাব পাৰে। আৰু আপোনালোকে যদি গেছত বনাইছে তেনেহ'লে গেছৰ ফ্লেমটো কমাই ল'ব। মই যিহেতু জুইত বনাই আছোঁ, মই কমাই লৈছোঁ। ইয়াতে মই এটা তেজপাত দি দিছোঁ। তেজপাতটো আচলতে নিদিলেও হয়, কিন্তু মই গোন্ধটো ভাল লাগে কাৰণে দি দিছোঁ। তাৰ পাছতে ইয়াত মই দিম আলু
মই কাটি লোৱা সৰু সৰু আলু টুকুৰা দি দিছোঁ ইয়াতে। বিলাহীটো এতিয়া নিদিওঁ, মই বিলাহীটো পাছত দিম। এতিয়া মই আলুখিনি দি ল'ম। আলুখিনি দি মই ভালকৈ ইয়াক লৰাই ল'ম। আলুখিনি ধুনীয়াকৈ মই লৰাই ল'লোঁ। এতিয়া মই ইয়াত আকৌ ঢাকোনখন দি দিম। ঢাকোনখন অঁতুৱাই মাজে মাজে লৰাই থাকিব, নহ'লে তলত ধৰি যাব পাৰে। আৰু ধৰি যোৱা যেন দেখিলে অলপ অলপ পানী ছটিয়াই ছটিয়াই থাকিব। মোৰ তলত অলপ ধৰি গৈছিলে, সেইকাৰণে মই অকণমান ইয়াত পানী ছটিয়াই দিম, যাতে তলত নধৰে আৰু আলুবিলাকো ভালকৈ সিজে। এয়া মই অলপ পানী দি দিলোঁ। এতিয়া মই ইয়াত লৰাই আকৌ ঢাকোনখন দি দিম আৰু তেনেকৈ মাজে মাজে লৰাই থাকিব আলু নিসিজালৈকে, মাংস নিসিজালৈকে। এতিয়া মই ইয়াত আকৌ ঢাকোনখন দি দিম। এতিয়া মই ইয়াত গুটি গুচাই লোৱা বিলাহীকেইটা দি দিম। আপোনালোকে আলুটো চেক কৰি ল'ব সিজিছেনে নাই। মই এয়া চেক কৰি লৈছোঁ। এতিয়াও সিজিবলৈ অলপ বাকী আছে, ভালদৰে সিজাই নাই, অলপ অলপ সিজিছে। সেইটো কাৰণে মই এতিয়া বিলাহীকেইটা দি দিম। এয়া মই গুটি গুচাই লোৱা বিলাহীকেইটা দি দিছোঁ আৰু এতিয়া মই ইয়াক ভালদৰে লৰাই আকৌ ঢাকোনখন দি দিম। এয়া বিলাহীকেইখন ধুনীয়াকৈ আলুৰ লগত, মাংসৰ লগত এয়া মিক্স হৈ গৈছে। এতিয়া আমি ইয়াত অকণমান পানী দি দিম, মানে এইটো গ্ৰেভি হ'ব। এতিয়া আমি পানী দি পিনে আপোনালোকে যদি গেছত বনায় তেনেহ'লে গেছৰ ফ্লেমটো বঢ়াই দিব। এয়া মই পানী দি লৈছোঁ, বেছি দিয়া নাই, যিহেতু মই অকণমান গ্ৰেভি নিচিনা কৰিম। এয়া মই পানী দিছোঁ। এতিয়া মই ইয়াত ভালকৈ উতল আহিবলৈ দিম। চাওকচোন, ইমান ধুনীয়াকৈ উতল আহি গৈছে। ইয়াৰ পিছত আৰু ঢাকোনখন দিব নালাগে। ইয়াত ঢাকোনখন মই এতিয়া আঁতৰাই দিম। তাৰপিছত আকৌ মই 10 মিনিটমান উতলাম। পানীখিনি কমিব লাগিব। ফাইনেলি মোৰ মাংস হৈ গ'ল। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আৰু অকণমান পানী কম হোৱালৈ ৰাখিব পাৰে জুইত, কিন্তু মই ইমানতে ৰাখিম। মই একেবাৰে বেছি পানীটো শুকাবলৈ নিদিওঁ, যিহেতু মই এনেকৈয়ে ৰাখিম। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।